মায়ে মোক এটা চকলেট খাবলৈ নিদিয়ে। মই পঢ়িছোঁ, শুনিছোঁ, চব কথা শুনিছোঁ। মায়ে মোক তেওঁ চকলেট এটা খাবলৈ নিদিয়ে। মই আজিৰ পৰা কাৰো কথাই নুশুনো। মোক যদি নিবিচৰাকে এটা চকলেট দিলে হয় মায়ে, মই পাপা আহিলে কৈ দিম সকলোবিলাক কথা। কি হ'ল তোৰ? মনে মনে যে অকলে অকলে ঘূৰাই আছ ৰুমত সোমাই। তই কান্দিবলৈনো কিটো আছে? কচোন কি হ'ল? কি হ'ল মানে মই চকলেট এটা খাওঁ। তুমি জানো মোক দিয়া চকলেট কেতিয়াবা এটা আনি? চোৱা মিছা কথাডাল গাইছে এতিয়া। মই দেখোন তোক চকলেট আনিয়ে দি থাকোঁ। হ'ব, এতিয়া কৈ থাকিব নালাগে মিছা কথা। পাপা আহিলে মই সকলোবিলাক কথা কৈ দিম। মোক কেৱল পঢ় কৈ থাকে। মই জানো নহয় পঢ়িলে যে ডাঙৰ মানুহ হয় বুলি। মই পাপাকো কৈছোঁ মই পঢ়িম বুলি, কিন্তু তুমি মোক চকলেট এটা আনি নিদিয়া। এতিয়া কোৱা, মোক চকলেট এটা আনি দিবানে এতিয়া? মোৰ এতিয়া সময় নাই দেই। মই চকলেট আনি দিব নোৱাৰোঁ। মোৰ বহুত কাম আছে। কি কৰ কৰি থাক, ভিতৰতে থাকো নে বাহিৰত যাওঁ মই একো নাজানো কিন্তু দেই। মই পইচা হ'লেহে চকলেট খাবলৈ পাম। মই এতিয়া পইচা ক'ত পাম? মই জেঠাইহঁতৰ ঘৰতে যাওঁ। জেঠাইক কৈ 10 টকা এটা বিচাৰোঁগৈ মই। জেঠাই ঘৰত আছানে তুমি? কোন? বাবু আহিছা নেকি? আহা, মই ভিতৰতে আছোঁ। বাবু, মনটো যে তুমি বৰ দুখ কৰি আহিছা। কিনো হ'ল কোৱাচোন? জেঠাই, মই নহয় চকলেট এটা খাওঁ বুলি ক'লোঁ, মায়ে মোক নিদিলে। আৰু মায়ে কি কৈছে জানা? কৈছে মই নোৱাৰো চকলেট দিবলৈ। ক'ত যাওঁ ওলাই যা। সেয়েহে মই তোমালোকৰ ঘৰত আহিছোঁ। জেঠাই, তুমি এতিয়া মোক 10 টকা এটা দিয়াচোন। মই চকলেট এটা খাওঁ। মোৰ বৰকৈ খাবলৈ মন গৈছে। মই খাবলৈ পোৱা নাই বহুত দিন হ'ল। মায়ে মোক নিদিয়ে। হ'ব দিয়া বাবু, তুমি এনেই দুখ কৰি থাকিব নালাগে। মায়ে তোমাক এনেই খং কৰিছে। নিজৰ ল'ৰা ছোৱালীক মাকহঁতে খং নকৰে নহয়। ৰ'বা, মই চাই দিছোঁ। আমাৰ ঘৰত কি ঠিক আনি থোৱা আছে। আমাৰ বাবুকেইটাৰ কাৰণে আনিছিলোঁ, হয়তো থাকিব পাৰে। তাৰে এটা দিম ৰ'বা বাবু। বাবু, এটা পাইছোঁ। এটা চকলেট আছে ৰ'বা, লোৱা এইটো। কি যে মজা। দিয়া জেঠাই, এতিয়া মোৰ মনটো ভাল লাগিছে। লোৱা। বাবু, তুমি এতিয়া যোৱা ঘৰত যোৱাগে, আৰু দুখ কৰি নাথাকিবা। চকলেটটো খাই অকণমান কিতাপ পঢ়িবা দেই, নহ'লে মায়ে তোমাক আকৌ খং কৰিব পাৰে। হ'ব দিয়া জেঠাই, তুমি কৈছা যেতিয়া মই ঘৰত যাওঁগৈ আৰু চকলেটটো খাই কিতাপ পঢ়োঁগৈ। তুমি মাক গৈ ক'বাগৈ জেঠাই অলপ পাছত আমাৰ ঘৰত আহিব বুলি দেই। হ'ব জেঠাই, মই এতিয়া গৈ থাকোঁ। বাই বাই। এই ল'ৰাটো নহয়, বৰ মৰম লগাব পাৰে আহি। কি হ'ব? কি যে মজা, জেঠাই চকলেট দিছে। মা, মা, ক'ত আছাগে তুমি? চোৱাচোন, জেঠাই মোক চকলেট দিলে, তুমিহে নিদিয়া। জেঠাই মোক আজি চকলেট এটা দিলে, বহুত ডাঙৰ চকলেট। হয় নেকি? জেঠাই চকলেট দিলে, মই চকলেট নিদিওঁ নেকি তোক? তুমিয়ে কোৱাচোন বাৰু, মই তোমাক কিমান কৈছিলোঁ কোৱাচোন? চকলেট খাওঁ। তুমি দিছিলা নেকি? জেঠাই চোৱাচোন,
মই কওঁতেই জেঠাই চকলেট এটা দিলে। জেঠাই মোক কিমান মৰম কৰে। হ'ব তোৰ জেঠাইহে মৰম কৰে, মই মৰম নকৰোঁ নহয়, আৰু আজিৰ পৰা নকৰোঁ। মোক একো কৈ থাকিবলগীয়া নাই এতিয়া। অ' মা, তুমি মোক মিছাতে খং খাই থাকা। হ'ব দিয়া, এতিয়া জেঠাই আহিম বুলি কৈছে ইয়াত। কিবা এটা কথা আছে হেনো তোমাৰ লগত। হয় নেকি? আৰু কি কৈছে জেঠাই? নাই মা, আৰু একো কোৱা নাই জেঠাই। জেঠাই আহিম বুলিহে কৈছে। সেয়া জেঠাই আহিছেই যেন পাওঁ। বাইদেউ আহিলে। আহক, বহকচোন। তয়ো নহয়, ল'ৰাটোক অকণ সৰু কথাতে খং কৰি থাকা। সি যেনিবা চকলেট এটা খাওঁ বুলিয়ে ক'লে, তাকেনো খং কৰিবলগীয়া কথা আছেনে? সি গৈ মোক কান্দি কৈছে জেঠাই মোক চকলেট এটা দিয়া বুলি। আৰু সি চকলেটটো পোৱাৰ পিছত ইমান ফূৰ্তি কৰিছে নহয়। ক'ত আছে এতিয়া সি? আছে বাইদেউ, সি বেলেগ এটা ৰুমতে আছে। সেই চকলেটটো খাই তাই কিতাপ পঢ়িম বুলি কৈছে মোক। তাক কিবা এটা মনটো ভালকৈ হ'লেও কিতাপ পঢ়াব লাগিব। হয় বাইদেউ, আপুনি ঠিকেই কৈছে। তাক কিবা এটা কৰি বুদ্ধি কৰি নপঢ়ালে আমাৰ জীৱনটো আকৌ দুখতে যাব বাইদেউ। একচুৱেলি তাক খং কৰা নাছিলোঁ, মোৰ কিবা এটা কথাতহে খং উঠি আছিলে, সেয়েহে তাক মই এনেকৈ ক'লোঁ। হ'ব দে, সেইবোৰ কথা বাদ দে এতিয়া। পিছে কালি ইলেকশ্যনত ভোট দিব গ'লি নে নাই? গ'লোঁ বাইদেউ, ভোট দি থৈ আহিলোগৈ। আপুনি গ'লনে নাই? গ'লোঁ। যি দেখি আহিলোঁ এইবাৰ আকৌ মোদী চৰকাৰে হ'ব যেন পাইছোঁ। নাজানো আৰু বাইদেউ, যোন চৰকাৰে হওক কিন্তু ভাল হওক, দুখীয়া মানুহক সহায় কৰক। নহ'লে আমাৰ নিচিনা দুখীয়াবোৰ দুখীয়া হৈয়ে গৈ থাকিব। তই ঠিক কথাই কৈছ। এতিয়া কোন চৰকাৰ আহে জুনৰ 4 তাৰিখেহে গম পাম। সেইদিনা ৰিজাল্ট দিব নহয়। পিছে মই গৈ থাকোঁ। তাক খং কৰি নাথাকিবি। তাক অকণ ভালকৈ পঢ়াবি। সি অলপ পঢ়ালেই তাৰ মনত ৰখে। মই গৈ থাকোঁ এতিয়া দেই। হ'ব বাইদেউ, গৈ থাকক। খাবলৈ একো এটাই নিদিলোঁ, বেয়া নাপাব। বেলেগ এদিন আকৌ আহিব। ঠিক আছে, মই গৈ থাকোঁ। কথাবোৰ মনত ৰাখিবি দেই। তাক খং কৰি নাথাকিবি। হয় দিয়া, মই ল'ৰাটোক এনেই খং কৰিলোঁ। জেঠাইকেহে তাৰ মনটো ভাল কৰিব পাৰিলে। হ'ব, আজিতে তাক চকলেট মই নিদিলেও তাৰ মনটো মই ভাল লগাব বিচাৰিম। সি যাতে সদায় পঢ়া শুনা কৰি ডাঙৰ মানুহ হয়।